এইফালেও নাই এটাও গাড়ী, এইফালেও গাড়ী এটাও নাই, মই অকলে আছোঁ ইয়াত। মাই গড, ভয়ো লাগিছে এতিয়া। ভাইটি এজন চব এটাও গাড়ীও নাই, মানে মই অকলে আছোঁহি। মাই গড আহি আছিলে, এইয়া দাদা আহি পাই গ'ল। এইফালে এয়া পূৰা দৌৰি আছে আৰু প্ৰথমবাৰ। হাই হেল্ল' লাচিপালে নমস্তে, সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ। চক এইফালৰ পৰা এটাও একোৱে নাই, একদম পূৰা জংঘল। কিন্তু জংঘল দেখুৱাব লাগিব নহয়। এইফালৰ পৰা গাড়ী আহিছে আৰু এতিয়ালৈকে অলপ আগলৈকে এইফালে নাছিলেই এটাও গাড়ী, আৰু এইফালেতো গাড়ী নায়েই আৰু অকল বাইক। এই মোৰ কলিজা আৰু মই অকলে আছোঁ। মাই গড, কি যে হ'ব আৰু। এতিয়া মই ক'ত আছে আপোনালোকে অনুমান কৰিব পাৰে। মই এতিয়া আছোঁহি, মই ৰহা নাহি যাতা। এতিয়া আছোঁহি পূৰা জংঘলত, ডিগবৈ জংঘলত। মাই গড, এইটো চাওক মোৰ কলিজা আৰু মই। এয়া চাই লওক, জংঘলত কেৱল মাত্ৰ মই অকলে আছোঁ। এইফালেও নাই এটাও গাড়ী, এইফালেও গাড়ী এটাও নাই, মই অকলে আছোঁ ইয়াত। মাই গড, ভয়ো লাগিছে এতিয়া। ভাইটি এজনক ফোন কৰিলোঁ, ভাইটিয়েও কৈছে মানে ইয়াত, মই জানো যে ইয়াত ৰাতি হাতী মানে বনৰীয়া হাতী আৰু বাঘ চাক কিবা বনৰীয়া হাতী মানে বিশেষকৈ বেছিকৈ ওলায় বুলি কৈছে, মানে জানো মানে। তাৰপিছত এতিয়া ভাইটি এজনক ফোন কৰিলোঁ, সিও কৈছে যে পূৰা ইয়াত গুলীয়াগুলিও হয় বোলে। মাই গড, ভয়ো লাগিছে, উপায় নাই আৰু। এফালে চাওক এটাও মানে, মাই গড, ভয়ো লাগিছে আৰু আপোনালোকে চাওক এটাও গাড়ীও নাই, মানে মই অকলে আছোঁহি। মাই গড। এতিয়া গৈ আছোঁহি মই ডিগবৈ দাদা এজনৰ ঘৰ, তাত থাকিমগৈ। তাৰপিছত কাইলৈ এফালে যাম আৰু দাদাৰ লগত। বহুত দিন ধৰি দাদাই মোক মাতি আছে, কিন্তু তেনেকুৱা যাবলৈ সময় তেনেকৈ নিমিলেগৈ। তো সেইকাৰণে আজি তেনে ওলাই আহিলোঁ। ওলাই আহোঁতেও বহুত দেৰি হৈ গ'ল মানে, আৰু নেদেখা ৰাস্তাইদি আজি আহিলোঁ বহুতকে সুধি। চাই থাকক আপোনালোকে, গৈ আছোঁ এতিয়া। এইফালে এটাও গাড়ী নাই, এইফালে এইটো ৰাস্তা হয়, চাই লওক এইবোৰ, এইটো চাই লওক জংঘলত দেখুৱাবই নোৱাৰিছোঁ নহয়। এইবোৰ চাই লওক, এইবোৰ পূৰা ডিগবৈ জংঘল হয়। মাই গড, আৰুতো যাব নোৱাৰি আৰু। এইটো চাই লওক অলপ, এইবোৰ চাই লওক, এইবোৰ গোটেই জংঘল ডিগবৈ। মাই গড, এইটো কি ইয়াৰ পৰা উঠোগৈ এতিয়া, যাব লাগিব আৰু। মাই গড, মোবাইলো পৰি গৈছে গতিকে এতিয়া যামগৈ আৰু। সেই ইয়াত গাড়ী এটা আহি আছে আৰু, এই চাই লওক এইফালে গ'লগৈ এটা গাড়ী, যাবগৈ এতিয়া। ফাইনেলি ডিগবৈ পাই গ'লোহি। তো দাদাক ফোন কৰি দিলোঁ। তাৰপিছত দাদাই এতিয়া হোৱাটছএপত লিংক পঠিয়াইছে, তেওঁৰ লোকেশ্যনৰ লিংকটো পঠিয়াইছে। এতিয়া যামগৈ আৰু বেছি নাই, আৰু 800 মিটাৰ দূৰ আছে ইয়াৰ পৰা। এতিয়া যামগৈ আৰু। ভালে কুশলে পাৰ হৈ গ'লোঁ আৰু ডিগবৈ জংঘল। তো এয়া চাওক ডিগবৈৰ অলপ ভিউ, পূৰা 65.5 কিলোমিটাৰ আহি পালোহি আৰু। মা চিতলা মেডিকেল হল পাই গ'লোহি। তো দাদা আহি আছিলে, এইয়া দাদা আহি পাই গ'লোহি, এইফালে আছে দাদা। তো পাই গ'লোহি এতিয়া। ফাইনেলি পূৰা আহি পাই গ'লোহি আৰু। এয়া দাদা বহি আছে আৰু, পানী চানী দিলে আৰু। তো খাই ল'লোঁ। তাৰপৰা এতিয়া অলপ ৰেষ্ট ল'ব লাগিব। তাৰপিছত কাইলৈ ক'লৈ যাম ইমান খাটাঙো হোৱা নাই, তো প্লানিং কৰিব লাগিব আৰু দাদাহঁতৰ লগত। ফাইনেলি দাদাৰ লগত আহি পালোহি, এই জিমলৈ আহি গ'লোঁ। আৰু পোৱালিলৈ পূৰা ট্ৰেডমিলত পূৰা দৌৰি আছে। আমাৰ পোৱালি দেহা পূৰা ট্ৰেডমিলত দৌৰিছে আৰু। এয়া পূৰা দৌৰি আছে আৰু। বঢ়িয়া। আজি ইমান মানুহ নাই আৰু ইয়াত। এতিয়া মই দৌৰিম। উঠাবলৈ পাহৰি থাকিলোঁ, এনেকুৱা হৈ যায় কেতিয়াবা চাগে। এতিয়া স্পীড বঢ়াম।
পাই না অলপ ইয়াত পকা দিলে একো নাই না পুৰা 10.2 স্পীডলৈকে দৌৰিলোঁ অলপ পুৰা ভাগৰ লাগি গ'ল তেতিয়া ইয়াৰ পৰা যামগৈ আৰু নহ'লে বহুত দেৰি হৈ যাব অলপ ডিগবৈ টাউন অলপ ফুৰিব লাগিব আৰু তো এতিয়া আমি আহি পাই গ'লোহি জুবলি গ্ৰাউণ্ড তো এনেই আছিলোঁ দাদাই অলপ ইফালে ফুৰাবলৈ লৈ আহিলে আৰু এইটো চাই লওক জুবলি গ্ৰাউণ্ড অ' মাই গড চ' এইবোৰ চাওক ডে নাইট ইয়াত গেম হয় বোলে এম বাজাৰ আহি পাই গ'লোহি এতিয়া তো ফাইনেলি এতিয়া পাই গ'লোহি এম বাজাৰত অলপ ফুৰি লওঁ আৰু কি আছে চাই লওঁ চ' চলো চাই লওক এইটো নতুন চালাড বোলে এইটো চিকেন চালাড কি দিছে নাজানিছোঁ কি দিছে এতিয়া আমাৰ বৌয়ে কৈ দিব আৰু তাৰপিছত এইটো খানা এতিয়া অলপ খাইছোঁ আৰু পাহৰিছিলোঁ উঠাবলৈ ত' এয়া আছে ইয়াত চিকেন আছে আৰু এইফালে মাছ আছে ফিছ কাৰী এইফালে চালাড এইটো চালাড এতিয়া আপোনালোকক দেখুৱাইছিলোঁ আৰু এইফালে আছে দাইল আৰু মোৰ লগত আছে দাদা বৌ জানো কোনফালে গ'লগৈ এইফালে পোৱালি আছে চ' এতিয়া খানা টাইম হৈ গ'ল চ' এতিয়া মই আছোঁ RLJ ফেমিলি ব্লগছ চেনেলটো আপোনালোকে চাব আৰু তাতে খানা বনোৱা সদায় মই দেখিছিলোঁ মানে ভিডিঅ'বোৰো চাই থাকোঁ আৰু কমেণ্টো কৰি থাকোঁ যে কেতিয়া খাবলৈ পাম আপোনাৰ সুস্বাদু খানা চ' ফাইনেলি পাই গ'লোঁ এতিয়া খাই আছোঁ এয়া আৰু এইফালে আছে মোৰ লগত দাদা এইফালে দাদা আছে তাৰপিছত বৌয়ে পোৱালিটো অলপ আমনি কৰাৰ কাৰণে এইফালে গৈছেগৈ চ' চালাডটো আপোনালোকে এতিয়া দেখুৱালোঁ যিহেতু এতিয়া বৌ আহিব চালাডত কি মিক্স কৰি কিনে বনালে আৰু ইয়াত আপোনাৰ বঢ়িয়া লাগিলে হয় মই আপোনাৰ যিমান দূৰ ইয়াত জানো মানে মই জনামতে ইয়াত আপোনাৰ বিট দিছে বিট ন গাজৰ তাৰপিছত আৰু পিঁয়াজ দিছে বিট গাজৰ পিঁয়াজ আৰু চিকেনটো মানে ফ্ৰাই কৰিব অলপ ফ্ৰাই কৰিছে তাৰপিছত অলপ পুৰি দিছে মানে আচ্ছা গেছতে হওক হেৰিতে পুৰি দিছে প্ৰথমে পুৰিব লাগে নে ফ্ৰাই কৰিব লাগে অকণ ফ্ৰাই কৰি ল'ব লাগে ফ্ৰাই কৰি লাগে পুৰি দিছে পুৰি দিয়াৰ পাছত আপোনাৰ সৰু সৰুকৈ টুকুৰা কৰি এইটো মিক্স কৰি দিছে লগত আপোনাৰ হেৰি আছে আৰু জলকীয়া আছে ধৰি লওক আপোনাৰ হেৰি আছে ধনিয়া আছে সেইখিনি দিলত অকণমান তেল দিছে আৰু তেল ন কেঁচা তেল অকণমান তেল জলকীয়া দিব পাৰে কিন্তু এতিয়া জলকীয়া দিয়া নাই কাৰণ মই সিমান জলকীয়া নাখাওঁ আৰু এইটো খাবলৈ মানে বিৰাট টেষ্টি হয় যদি আপুনি গাহৰিৰ লগত খাব পাৰিব তেনেকৈ কালাৰ যে উঠিছে কি কালাৰ দিলে নেকি আপোনাৰ হেৰি কাৰণে বিট ফুড কালাৰ নহয় ফুড কালাৰ নহয় এইটো বিট বিট যে বিটৰটো আপোনাৰ ৰংটো মানে পুৰা হেৰি হয় ন ডাইৰেক্ট মানে আৰু গাজৰৰ ৰংটো মানে হেৰি গৈছে আনকি মানে পিঁয়াজৰ ৰংটো মানে মানে লৈ লৈছে আৰু বিটটো মানে ব্লাডৰ কাৰণে ভাল নহয় এইটো ৰঙা কালাৰটো বোলে এই বিট আৰু গাজৰৰ কাৰণে হৈছে গতিকে আপোনালোকে এতিয়া দাদাই অলপ কৈ দিলে ত' দাদাই এতিয়া কৈ দিলে চ' ৰংটো যিহেতু গাজৰ আৰু বিটৰ কাৰণে হৈছে বুলি ক'লে চ' আপোনালোকে এনেকৈ বনাই কিনে খাব পাৰিব নিজৰ ঘৰতে আৰু বেছিকৈ চাবলগীয়া হ'লে মানে আপোনালোকে চাই ল'ব RLJ ফেমিলি ব্লগছ চাৰ্চ কৰিব তাতে চব পাই যাব ইমান বহুত সুস্বাদু খানা বনাই আমাৰ বৌয়ে বৌক এতিয়া পাকঘৰলৈ গৈছেগৈ আকৌ কিবা কিবি আনিব পায় আকৌ বৌয়েও খাব এতিয়া খানাও ধুনীয়াকৈ বনায় আৰু মুঠতে বঢ়িয়া লাগিছে আৰু ডেইলি লাইফৰ ব্লগছো দি থাকে গতিকে আপোনালোকে ভিজিট কৰিব পাৰে RLJ ফেমিলি ব্লগছ অ'কে ডিনাৰ কৰাৰ পিছত দাদা আৰু মই পুৰা গান গাই কিনে পুৰা ফূৰ্তি কৰিলোঁ চ' তাৰপিছত হৈ গ'লোঁ তো নেক্সট ব্লগত লগ পাম সকলোকে চ' আজিলৈ বাই